বনালে কাৰণ আমি 2005 চনৰ পৰা কোনো প্ৰাপ্য আমি লোভ লালচ নকৰাকৈ আমাৰ ঘৰৰ পৰা মাটি আমি খাটি গ'লোঁ আৰু যিজন NGO আহিছে ঘনশ্যাম তেওঁ দিল্লী 2013 চনৰ কেন্দ্ৰীয় চৰকাৰে তেওঁক ৰিজেক্ট লিষ্টৰ নাম দি দিছে সেই ঘনশ্যাম ৰিজেক্ট লিষ্টৰ নাম থকা স্বত্তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আপোনাক আমি সুধিব বিচাৰোঁ আপুনি কেনেকৈ NGO বিলটো দিবলৈ পাছ কৰিলে আৰু আমি এতিয়া আমি ওলাইছোঁ আৰু ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি আশ্বাস দিছোঁ আপুনি এই সপ্তাহৰ ভিতৰত এই ঘনশ্যাম NGO কিন্তু আপুনি বাতিল কৰিবই লাগিব যদিহে আপুনি বাতিল নকৰে আমি মহিলা ইয়াতকৈ আৰু তীব্ৰ ৰাস্তা আলিবাটত ওলাই আহিম।